ক'ব জাতীয় সাজ পৰিধান কৰি সকলোৱে একেলগে? পোনপ্ৰথমে কওঁ যে আমাৰ যুৱ মৰ্চাৰ এইটো নৈতিক দায়িত্ব যে আমাৰ সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব, আমাৰ ঐতিহ্য পৰম্পৰা আমি জীয়াই ৰাখিব। সেই উদ্দেশ্যে আমি সেই উপস্থিত হৈছোঁ। সকলোকে ভক্তিভাৱেৰে সেৱা জনাই আমি শ্ৰদ্ধা নিবেদিত কৰিছোঁ আৰু গুৰুজনাৰ এই পবিত্ৰ দিন উপলক্ষে নিজে খুব উৎফুল্লিত হৈছোঁ। কাৰণ আমাৰ এই মাহটো প্ৰত্যেকজন অসমীয়া জাতীয় জীৱনৰ বাবে, বিশেষভাৱে যুৱ প্ৰজন্মৰ বাবে এক বিশেষ দিন। আৰু ঠিক সেইদৰে আপোনালোকে যদি চাই অসমীয়া জাতীয় জীৱনত বা সমাজবিধ বা সাংস্কৃতিক জীৱনত আজি শংকৰদেৱে হওক বা মাধৱদেৱৰ এক বিশেষ ভূমিকা আছে আৰু মেৰুতে বিশেষ দিন। তেওঁলোকৰ পুণ্যতিথি এই মাহতে আৰু তেওঁলোকৰ সৃষ্টিৰাজি যি শ্ৰীকৃষ্ণৰ ওপৰত আছিলে, সেই শ্ৰীকৃষ্ণৰ জন্মও এই মাহতে। গতিকে এই মাহটো আমাৰ প্ৰত্যেকজনৰ বাবে এক বিশেষ বা পবিত্ৰ মাহ। গতিকে আমাৰ এই মাহতে প্ৰায়ভাগ নামঘৰ বা সত্ৰ যিদৰে ইয়াত নাম প্ৰসংগ হয়, গতিকে আমি এই সংস্কৃতি জীয়াৰ বাবে আমি একত্ৰিত হ'ব লাগিব। আৰু যুৱ মৰ্চাৰ দায়িত্ব আছে যুৱ প্ৰজন্মক একত্ৰিত কৰা, সমাজখনক একত্ৰিত কৰা, লগতে আমাৰ যোনটো জাতীয় সত্তা বা জাতীয় চেতনা জগাই তোলাৰ বাবে যুৱ মৰ্চাই ভৱিষ্যত দিনত সদায় কাম কৰি যাব লাগিব। আৰু আমি যে এই কাৰ্যসূচী লৈছোঁ জাতীয় সাজপাৰ পিন্ধি, আমাৰ যে সমূহ নগাঁও জিলা যুৱ মৰ্চাৰ সন্মানীয় সভাপতি আজি সুন্দৰ শৰ্মা আছে, লগতে আপোনাৰ কলিয়াবৰ জিলাৰ সন্মানীয় সভাপতি পবিত্ৰ ধামা আছে। আমাৰ উদ্দেশ্যটো কি যে আমাৰ যুৱ প্ৰজন্মৰ মাজত আমাৰ ঐতিহ্য সংস্কৃতি পৰম্পৰা যে অধিক জনপ্ৰিয় কৰি তুলিব পাৰোঁ।